নমস্কাৰ স্বাগতম জনাইছো এটা অন্য ভিডিঅ'লৈ। তো বন্ধুসকল অতি ভাল খবৰ এটা লৈ আহিছো, এটা নিয়োগ বাৰ্তা লৈ আহিছো। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে অতি সুখবৰ হ'ব। 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যিসকল আছে তেওঁলোকৰ বাবে অতিকৈ সুখবৰ। আপোনালোকে চাকৰি বিচাৰি যদি আছে তো যিসকলে চাকৰি বিচাৰি আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। সবিশেষ জনাই দিম কোড কিমান পোষ্ট ওলাইছে, বহুত পোষ্ট ওলাইছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। তো কেনেকৈ এপ্লাই কৰিব সবিশেষ জনাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। তো আপোনাৰ লগত আপোনাৰ বন্ধু বান্ধৱীসকলেও এইটো সুযোগৰ পৰা যাতে বঞ্চিত নহয়। তো আহক তেতিয়াহ'লে আমি আৰম্ভ কৰিছোঁ। দেখা পাব তো বন্ধুসকল মই কোৱাৰ লগে লগে ইয়াতে আপোনালোকে স্ক্ৰীনত দেখা পাই যাব। স্ক্ৰীনত আপোনালোকে মন কৰিব। তো আহক আমি আৰম্ভ কৰিছোঁ। এছএছচি ফালৰ পৰা পোষ্ট ওলাইছে, ঠিক আছে। ষ্টাফ সিলেকশ্যন কমিশ্যন বোৰ্ডৰ পৰা এটা নতুনকৈ নটিফিকেশ্যন প্ৰকাশ পাইছে। তো এই নটিফিকেশ্যনৰ মতে আপোনালোকে ইয়াতে পোষ্ট বহুতখিনি পোষ্ট আছে। মুঠতে 2049টা পোষ্ট আছে। 2049টা পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। পদৰ নাম হৈছে এছএছচি ফেজ 12 সিলেকশ্যন পোষ্ট, ঠিক আছে। ইয়াতে এছএছচি ফেজ 12 মনত ৰাখিব। আৰু টোটেল পোষ্ট আছে 2049টা। টোটেল পোষ্ট আছে 2049টা। তো এটা ক্যাটাগৰী যদি আমি চাই লওঁ, ইয়াতে আনৰিজাৰ্ভ আছে 1028টা পোষ্ট আছে। ওবিচিৰ বাবে আছে 456টা। এছচিৰ বাবে আছে 255টা পোষ্ট আছে। এছটিৰ বাবে আছে 124টা পোষ্ট। ইডব্লিউএছ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ বাবে আছে 186 পোষ্ট। তো টোটেল হৈ গ'ল 2049টা পোষ্ট। তো ইয়াতে আমি যদি এজ লিমিটটো চাই লওঁ, বয়সটো হ'ব লাগিব চাওক 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সৰ উচ্চ সীমা ৰেহাই পাব। ইয়াতে মন কৰিব, ইয়াতে চাওক 3 বছৰ পাব ওবিচি যিসকল প্ৰাৰ্থী আছে তেওঁলোকে পাব। মানে ইয়াতে আপোনালোকে 18 বছৰৰ পৰা 33 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব। আৰু 5 বছৰ পাব এছটি যিসকল প্ৰাৰ্থী আছে, আৰু এছচি সকলেও পাব 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই। মানে আপোনালোকে 18ৰ পৰা 35 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব। তো শিক্ষাগত অৰ্হতাটো মই আপোনালোকক জনাইছো। ইয়াতে এটা আছে মেট্ৰিক লেভেল, ইয়াতে ক্লাছ 10ৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো ইণ্টাৰমিডিয়েট আছে সেইটো 12 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এটা আছে গ্ৰেজুৱেট, আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী যিসকলৰ আছে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ইয়াতে এপ্লিকেশ্যন ফিজ এটা আছে, মন কৰিব। এপ্লিকেশ্যন ফিজটো মই আপোনালোকক জনাই দিছোঁ। ইয়াতে জেনেৰেল যিখিনি কেণ্ডিডেট আছে তেওঁলোকে 100 টকা এটা পে' কৰিব লাগিব অনলাইন মাধ্যমত। আৰু ইডব্লিউএছ যিসকল কেণ্ডিডেট আছে তেওঁলোকেও 100 টকা, আৰু ওবিচি যিসকল প্ৰাৰ্থী আছে তেওঁলোকেও 100 টকা অনলাইন মাধ্যমত আপোনালোকে পে' কৰিব লাগিব। আৰু এছটি এছচি আৰু ফিমেল কেণ্ডিডেট যিকোনো মানে কাষ্টৰে ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। লগতে এছচি আৰু এছটিও আবেদন ফিজ দিব নালাগে, মনত ৰাখিব। তো পেমেণ্ট মোডটো আপোনালোকক জনাই দিছোঁ। আপোনালোকে অনলাইন মাধ্যমত পেমেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ৰুপে, মাষ্টাৰ কাৰ্ড, মানে নেট বেংকিং, UPI এইবোৰৰ জৰিয়তে আপোনালোকে দিব পাৰিব। বন্ধুসকল আপোনালোকে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ এপ্লাই কৰিব পাৰিব মই জনাই দিছোঁ। 22 ফেব্ৰুৱাৰীৰ পৰা যিহেতু অনলাইন এপ্লাই হৈ গ'ল, চলি আছে। 18 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব। তো বন্ধুসকল কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ বিষয়ে মই জনাই দিছোঁ এবাৰ। তো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে যিখন অফিচৰ বিজ্ঞাপন সেইখনো দিয়া আছে, নটিচখনৰ যিখন লিংক সেইখনো দিয়া আছে, আৰু আবেদন কৰাৰ যিকেইটা লিংক সেইকেইটা লিংকো আপোনালোকক দিয়া আছে। আপোনালোকে তাত গৈ চিধাই অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ আগতে আপোনালোকে যিখন অফিচৰ নটিফিকেশ্যন সেইখন এবাৰ ভালদৰে পঢ়ি ল'ব।